পৰ্বতঝৰাত আমি কাইলৈ শিৱসাৰৰ উপস্থিতিত আমি ইফতাৰ কৰিম আমি পৰ্বতঝৰাত। প্ৰগ্ৰেমটোতো এতিয়া ইলেকশ্যনৰ বিষয়েও আছিলে, ইলেকশ্যনৰ বতৰ হয় এতিয়া। তাৰোপৰি এতিয়া ৰমজান মাহ হয়, পবিত্ৰ ৰমজান মাহ, আৰু আমাৰ চিফ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আৰু হাগ্ৰামা মহিলাৰীৰ দেৱৰ ইচ্ছা যে পৰ্বতঝৰাটো এইবাৰ আমি যোৱা 5 বছৰৰ আগতে UPPL চৰকাৰ থকাৰ সময়ত আমি ইয়াত পৰ্বতঝৰাৰ আমাৰ ইছলাম ধৰ্মীয় লোকসকলৰ লগত আমি ইফতাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীয়ে ইফতাৰ কৰিব পৰা নাছিলে, বা সিহঁতেও কৰা নাছিলে। এইবাৰ যিহেতু আমাৰ চৰকাৰ হয়, পুনৰবাৰ আমাৰ আগত আমি কাৰ্যসূচীবিলাক লৈছিলোঁ, ঠিক তেনেকৈ এইবাৰো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগত এসাঁজ পবিত্ৰ ৰমজানত ছাৰে ইফতাৰ খুলিবৰ কাৰণে ছাৰে মন মেলিছে। আৰু এই হিচাপত আমাৰ পৰ্বতঝৰাত আমি কাইলৈ শিৱসাৰৰ উপস্থিতিত আমি ইফতাৰ কৰিম আমি পৰ্বতঝৰাত। তাৰ কাৰণে দলীয় কাৰ্যকৰ্তাসকলে বা আমাৰ পৰ্বতঝৰাৰ শুভাকাংক্ষীসকলে কেনেধৰণৰ হেৰিটো কৰিছে ব্যৱস্থাটো, সেইটো মই খবৰ কৰিবলৈ আহিছিলোঁ, খবৰ ল'বলৈ।